হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোকে বাৰু লক্ষী পূজা উপলক্ষে কি বনালে? মই কি বনালোঁ চাওকচোন। ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিওঁ। এয়া মই ৰাজমাহ আৰু কাবুলী বুট ৰাতিপুৱাই তিয়াই থৈ দিছিলোঁ। এইখিনি মই কটন কাপোৰ এটুকুৰা লৈ চাপাত অকণমান বান্ধি লৈছোঁ। আলু পিঁয়াজখিনিৰো বাকলিখিনি গুচাই লওঁ। আলু পিঁয়াজখিনি ৰেডি হৈ গ'ল আৰু এইখিনি আমাৰ ঘৰৰে গছৰ জলকীয়া। এতিয়া মই এইখিনি বইল হ'বলৈ দিম। ইয়াতে মই কাটি থোৱা আলুখিনিও দি দিম। এতিয়া মই ইয়াত বান্ধি থৈ দিয়া চাপাতৰ টোপোলাটো দি দিম, মানে এনেকৈ দিলে কালাৰটো ভাল হয়। ইয়াতে অলপ গোটা গৰম মছলাও দি দিলোঁ। নিমখ এচামুচ দি দিলোঁ। ইয়াত মই 3টা তেজপাতো দি দিলোঁ। ইয়াত গোটা জিৰা অকণমান দি দিম আৰু এটা কেঁচা জলকীয়াও দি দিম। এতিয়া এইখিনি অকণমান মিক্স কৰি ল'ম। এইখিনি প্ৰায় 4-5টামান হুইছেল যাব দিম। এইখিনি বইল হৈ গ'ল। চাওকচোন ইমান ধুনীয়াকৈ বইল হৈ গৈছে। কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ চাপাত দিলে কিমান ধুনীয়া হয় চাওকচোন কালাৰটো। এতিয়া মই ইয়াৰে কেইপিচমান আলু উলিয়াই ল'ম পুৰি বনাবৰ কাৰণে। আলুখিনি মই ভালদৰে মিহি কৰি ল'লোঁ। আটা আৰু ময়দা মই সমানে লৈ লৈছোঁ। এতিয়া আটাখিনিত মই মিক্স কৰি থোৱা আলুখিনিও দি দিম। বেকিং পাউডাৰ অলপ দি দিলোঁ। গোটা জিৰা অকণমান এনেকৈ হাতেৰে ভাঙি কিনে দি দিম। ইয়াত অকণমান জিৰা ধনিয়াৰ পাউডাৰো দি দিলোঁ। নিমখো আধা চামুচ দি দিলোঁ। হালধি গুড়ি আধা চামুচ। ধনিয়া পাতো অলপ মিহিকৈ কাটি এনেদৰে দি দিলোঁ। ইয়াত ৰেড চিলি পাউডাৰো অলপমান দি দিলোঁ। মছলাখিনি দিয়া হৈ গ'ল। এতিয়া ইয়াত ৰিফাইন দি দিম। চবখিনি দিয়া হৈ গ'ল। এতিয়া এইখিনি হাতেৰে ভালদৰে মিক্স কৰি ল'ম, যাতে পুৰিখন বেলাৰ টাইমত ফাটি নাযায়, নহ'লে পুৰিখন নুফুলিব। এতিয়া মই এইখিনি পানীৰে ভালদৰে মাৰি ল'ম। মাৰাৰ টাইমত বেছি পানী নালাগে বাৰু, যিহেতু ইয়াত আলু আছে। পানী মই অলপ অলপকৈ ব্যৱহাৰ কৰি এইখিনি ভালদৰে মাৰি ল'লোঁ। এইখিনি মই প্ৰায় আধা ঘণ্টামানৰ কাৰণে ভালদৰে ঢাকি থৈ দিম। এইখিনি মই ঘুগুনিৰ কাৰণে ৰেডি কৰি ল'লোঁ। এতিয়া পিঁয়াজ আৰু বিলাহীখিনিৰ পেষ্ট এটা বনাই ল'ম। কেৰাহী এখন লৈ লৈছোঁ। কেৰাহীখন গৰম হৈ গ'ল। ইয়াত মিঠাতেল দি দিলোঁ। গোটা জিৰা কেইটামান ইয়াত দি দিলোঁ। লগতে পাঁচফোৰণ আৰু শুকান জ্বালা কেইটামানো দি দিলোঁ। তেজপাতো 3টা এনেকৈ ছিঙি দি দিলোঁ। এতিয়া এইখিনি অলপ টাইম ভাজি ল'ম। ভাজা হৈ গ'ল। এতিয়া ইয়াত পিঁয়াজৰ পেষ্টখিনি দি দিম। পিঁয়াজৰ পেষ্টখিনি মই ভালদৰে ভাজি ল'ম। এচামুচ হালধিৰ গুড়িও দি দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া ইয়াত বিলাহীৰ পেষ্টখিনিও দি দিলোঁ। এতিয়া এইখিনিও ভালদৰে ভাজি ল'ম, যেতিয়ালৈকে ইয়াৰ পৰা তেল ওলাই নাযায়। আদা নহৰু অকণমান খুন্দি ল'লোঁ। এইখিনি প্ৰায় মোৰ ভাজা হৈ গ'ল। এতিয়া ইয়াত অলপ মছলা দি দিম। এতিয়া মই ইয়াত অকণমান ধনিয়া পাউডাৰ আৰু চলে মছলা দি দিলোঁ। ভালদৰে মিক্স কৰি ল'ম এইখিনি। চাহী গৰম মছলা অকণমান দি দিলোঁ। লগতে জিৰাৰ গুড়ি অকণমানো দি দিলোঁ। ৰেড চিলি পাউডাৰ অকণমানো দিলোঁ। এতিয়া এইখিনি অলপ টাইম ভালদৰে ভাজি ল'ম।
খুন্দি থোৱা আদা ৰগুনৰ পেষ্টখিনি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি অকণমান এনেকৈ লৰাই ল'ম যাতে এইখিনি কেঁচা কেঁচা গোন্ধটো নোহোৱা হয়। চবখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া ইয়াত আলুখিনি দি দিলোঁ। আলুখিনি অলপ টাইম ভাজি ল'লোঁ। এতিয়া ইয়াত অকণমান পানী দি দিলোঁ। মছলাখিনিৰ লগত আলুখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া ইয়াত বইল কৰি থোৱা ৰাজমাহ আৰু কাবুলী বুটখিনি দি দিম। এইখিনিও মই প্ৰায় 3 মিনিটমান ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াত যিখিনি পানীত কাবুলী বুট আৰু ৰাজমাহখিনি বইল কৰিছিলোঁ সেইখিনি পানী ইয়াত দি দিলোঁ। এবাৰ ভালদৰে চবখিনি মিক্স কৰি দিলোঁ। চাওকচোন এইখিনি কিমান ধুনীয়া উতাল আহিছে। ঘুগুনিত দিবৰ কাৰণে পনীৰখিনিও পিচ কৰিলোঁ। পনীৰখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। কালাৰটো চাওকচোন কিমান ধুনীয়া আহিছে। এতিয়া ইয়াত মই পনীৰখিনিও অলপ অলপকৈ দি দিলোঁ। ধনিয়াৰ পাত অকণমান দি দিলোঁ। ঘুগুনিখিনি প্ৰায় মোৰ ৰেডি হৈয়ে গ'ল। এতিয়া ইয়াত অকণমান নিমখ দি দিম কাৰণ মই বইল কৰোঁতে নিমখ দিছিলোঁ। এবাৰ ভালদৰে চবখিনি মিক্স কৰি এইখিনি মই নমাই দিলোঁ। এইখিনি মোৰ হৈ গ'ল। মই নমাই থৈ দিলোঁ। এতিয়া মই পুৰিখিনি ৰেডি কৰি ল'ম। পুৰিখিনি মই ভালদৰে বেলি ল'লোঁ। চাওকচোন এখনো ফাটি যোৱা নাই। এতিয়া মই এইখিনি ভাজি ল'ম। দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। চবখিনি পুৰি ধুনীয়াকৈ ফুলি আহিছে। এয়া মোৰ ৰেডি হৈ গ'ল আলু পুৰিৰ লগত কাবুলী বুট আৰু ৰাজমাহৰ ঘুগুনি। আপোনালোকেও ট্ৰাই কৰি চাবচোন, বহুত ধুনীয়া হয় খাবলৈ। এয়া চাওকচোন কিমান ধুনীয়া নৰম হৈছে। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে বাই বাই। আকৌ লগ পাম অন্য এটি ৰেচিপি ভিডিঅ'ৰ সৈতে।